হেল্ল' ফ্ৰেণ্ডছ, মই আপোনালোকলৈ এটা নতুন ৰেচিপি লৈ আনিছোঁ, গাহৰি মাংস ৰেচিপি। ব'লক বনাওঁ। প্ৰথমে আমি গাহৰি মাংস বনাবৰ কাৰণে আদা নহৰু খুন্দি লৈছোঁ, পিঁয়াজ কাটি লৈছোঁ সৰু সৰুকৈ, আলু কাটি লৈছোঁ 3টা মিডিয়াম চাইজত, বিলাহী কাটি লৈছোঁ। এয়া সৰু সৰুকৈ কেপচিকাম কাটি ল'লোঁ। এতিয়া আলুটো অকণমান ফ্ৰাই কৰি ল'ম। গেছটো মিডিয়াম চাইজত আপুনি আলুটো এয়া দেখিছেনে, আলুখিনি অলৰেডি হৈ গৈছে। এতিয়া আমি গাহৰি বনাই ষ্টাৰ্ট কৰি দিম। কেৰাহীটো পাতি লৈছোঁ, গৰম হ'বলৈ দিম কেৰাহীটো। লাহে লাহে তেলটো গৰম হ'বলৈ আৰম্ভ কৰিছে। প্ৰথমে তেলত আদা নহৰু পিচ দি তাৰপিছত পিঁয়াজটো দি দিছোঁ। পিঁয়াজটো এতিয়া লৰাই দিম। তাৰ পৰা মছলাখিনি তাৰ পৰা বিলাহীখিনি দি পিনি অলপ লৰাই থাকিম। কেপচিকামখিনিও দি দিছোঁ। এতিয়া ভালদৰে লৰাই দিম। মাংসটো তেলত দিব পৰা হৈ গৈছে। যিহেতুকে মাংসটো বইল কৰি থোৱা আছিলে, কিন্তু দেখাবলৈ নহ'ল মাংসটো বইল কৰা বাৰু। এয়া মাংসটো দি দিলোঁ, লৰাই দিম অলপ। বইল কৰি থোৱা আছে, সোনকালেই হ'ব সিজিব। আলুটো অলপ ফ্ৰাই কৰি থোৱা আছে, আলু দি দিম অকণমান পিছত। আলুখিনি দি দিম দেই। অকণমান এগিলাচমান পানী দি দিম। এই দেখিছেনে, মাংসটো কিমান ধুনীয়াকৈ উতলি আছে। গোন্ধটো বৰ ধুনীয়া ওলাইছে। ভাজি অলৰেডি হৈ গৈছে, আলু সিজিলে। এয়া মোৰ গাহৰি মাংস ৰেডি হৈ গৈছে।